Hello everyone, welcome to my YouTube channel Sunny Sir. তো মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মোৰ ইউটিউব চেনেলৰ সানি ছাৰ ধুবুৰী। তো মই কেইটামান কথা ক'বলৈ এই ভিডিঅ'টো আকৌ বনাই আছোঁ। এতিয়া আমি জানো কি আজি 1 জানুৱাৰী 2026 হয়। আমি বহুতে নতুন নতুন ৰিজলিউশ্যন লওঁ। এনেকুৱা ৰিজলিউশ্যন বহুতে কম আজিৰ পৰা ভালকৈ কৰিম, বহুতে কয় আজিৰ পৰা ভালকৈ জিম কৰিম, বহুতে কয় আজিৰ পৰা ভালকৈ ডায়েট কণ্ট্ৰল কৰিম। বাট এটা বস্তু চবে চাব কি আমি আমাৰ যিটো ৰিজলিউশ্যন লওঁ যে আমি কিমান দিন এইটো মানি চলোঁ। ভালকৈ চব চিন্তা কৰিব। আমি কি কৰোঁ, ফাৰ্ষ্ট 5 দিন 10 দিন হাইষ্ট মেক্সিমাম 15 দিন, তাৰপিছত আমাৰ সেই এনাৰ্জিটো ক'ত গাইব হৈ যায়। আমি এনেকুৱা দেখোঁ বহুত ষ্টুডেণ্ট কি কৰে 1 জানুৱাৰীৰ পৰা ভালকৈ পঢ়া ষ্টাৰ্ট কৰে, আকৌ 5-10 দিন ভালকৈ পঢ়ে, আকৌ এনাৰ্জি গুচি যায়। বাট এই 5-10 দিন যেনেকৈ পঢ়িছিলে সেই পঢ়াটো যদি গোটেই বছৰটো কণ্টিনিউ কৰিব পাৰে, তো মই ভাবোঁ পাৰ্চনেলি সেই ষ্টুডেণ্টটো বহুত ভাল মাৰ্কছেৰে পাছ কৰিব পাৰিব। ঠিক আছে, বাট সেই এনাৰ্জিটো ক'ত গুচি যায়। ঠিক আছে, কুৱেশ্যনটো হ'ল এইটো। চিমিলাৰলি যদি মই সেইটোৰ কথা পাতোঁ কি কোনোবাই জিমত যায়, ঠিক আছে, জিমত গৈ পিনে এনেকুৱা 5-10 দিন জিম কৰে, বহুত ভালকৈ জিম কৰে, তাৰপিছত আকৌ কি এনাৰ্জিটো গাইব, এনেকৈ এলেহুৱা লাগে। ক'ত মানে কি কাৰণটো কি, সেই বস্তুটো আমি আজি ডিছকাছ কৰিম। ঠিক আছে, নেক্সট আকৌ আমি যদি সেইটো বস্তু চাওঁ এই ডায়েটৰ কথাটো কি কেতিয়াবা আমি ভাবোঁ কি আজিৰ পৰা ডায়েট কণ্ট্ৰল কৰিম, 5-10 দিন ভালকৈ ডায়েট কণ্ট্ৰল, কমকৈ খাইছোঁ, এইটো নাখাওঁ সেইটো নাখাওঁ, ক'ত ফেটছ আছে সেইবিলাক ভালকৈ চাওঁ। তাৰপিছত আকৌ আমি কি কৰিলোঁ, ছেম 10 দিন গুচি গ'ল, আকৌ আমি ষ্টাৰ্ট কৰিলোঁ জাংক ফুড আৰু উল্টা চিধা বস্তু খোৱা ষ্টাৰ্ট কৰি দিওঁ। তো মই সেইটো কথা ক'ব বিচাৰিছোঁ কি সেইটো যিমানে বস্তু যে আমি সেইবিলাক কৰি আছোঁ সেইটো আমাৰ একচুৱেলি নিজৰ কাৰণে সেইবিলাক হয়। আমি সেইটো বেলেগক ব্লেম কৰি লাভ নাই কি